নমস্কাৰ, আজি আমি ইউৰিক এচিডৰ ওপৰত কথা পাতিম আৰু ইউৰিক এচিডত একচুৱেলি বহুত মানুহ ভুগি আছে আৰু বহুতে এটা বস্তুত কনফিউজন বহুতৰ হৈ আছে যে কি খাম বা কি নাখাম। বহুতে বহুত কথা হয়তো ভুলকৈও শুনিছে, তো তেওঁলোকে বহুত ধৰণৰ খাদ্য হয়তো যিটো বস্তু খাব পাৰি সেইটোকো হয়তো তেওঁলোকে খোৱা বাদ দিছে, বা কেতিয়াবা এনেকুৱা দেখা গৈছে যিটো বস্তু হয়তো বেয়া তেওঁলোকে নাজানি পেলাই এইটো বস্তু খাই আছে। তো আজি আমি ভিডিঅ'টোত আমি জানিম যে আমি ইউৰিক এচিড হ'লে বা ইউৰিক এচিড যে আমাৰ বাঢ়ে, আমি কি বস্তু আমি এভইড কৰিব লাগে বা খাব নালাগে, বা কি বস্তু খোৱাটো আমি ভাল, যিটোৰ দ্বাৰা সেইবোৰ বস্তু খাই আমি নিজৰ ইউৰিক এচিড লেভেলটো ব্লাডত কমাব পাৰোঁ। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু আজি আমি কথা পাতিম ইউৰিক এচিডৰ ওপৰত, আৰু ইউৰিক এচিড হ'লে কি খাব লাগে আৰু আমি কি খাব নালাগে। যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব আৰু প্লিজ শেষলৈকে আপুনি ভিডিঅ'টো চাব। ইউৰিক এচিড বুলি কোৱাৰ লগে লগে ইউৰিক এচিড এনেকুৱা এটা ৰাসায়নিক দ্ৰব্য যিটো আমাৰ সকলো মানুহৰ গাত পোৱা যায়। তো ইউৰিক এচিড থকাটো একো বেমাৰ নহয়, যদি এটা নিৰ্দিষ্ট লিমিটৰ ভিতৰত থাকে। এটা যেতিয়া নিৰ্দিষ্ট সীমাৰেখা অতিক্ৰম কৰে তেতিয়া আমি হাইপাৰ ইউৰেচেমিয়া বুলি কওঁ, য'ত আমাৰ ইউৰিক এচিডৰ লেভেলটো বাঢ়ি যায়। নৰ্মেলি মহিলাৰ ক্ষেত্ৰত এইটো আমি 6 বুলি ধৰোঁ, মানে সংখ্যাটো তাতকৈ বেছি হ'লে আমি ইউৰিক এচিড বঢ়া বুলি কওঁ, আৰু পুৰুষৰ ক্ষেত্ৰত এইটো 7 আমি লিমিটটো ৰাখোঁ। যদিও বা বেলেগ বেলেগ লেবৰেটৰী বা বেলেগ বেলেগ যদি আমি জেগাত টেষ্ট কৰোঁ, সিহঁতৰ অকণমান হয়তো পইণ্টত কিবা এটা ডিফাৰেঞ্চ আপুনি পাব পাৰে। বাট আমি ফৰ এটা জেনেৰেল এটা যদি কনচেপ্টত আমি এটা কথা কওঁ, তো আমি জেনেৰেলি মহিলাৰ 6 আৰু পুৰুষৰ 7তকৈ যদি লিমিটটো বাঢ়ি যায় তেতিয়া আমি ইউৰিক এচিড হোৱা বুলি কওঁ। চ' ইউৰিক এচিড হ'লে লক্ষণ কি হ'ব? ইউৰিক এচিড হৈছে জেনেৰেলি কেতিয়াবা একো লক্ষণ নাথাকিব পাৰে, কেতিয়াবা বেলেগ কিবা পৰীক্ষা বা বেলেগ বেমাৰৰ কাৰণে যাওঁতে হয়তো ডক্টৰে কৰিব দিয়ে ৰুটিনলি, তেতিয়া হয়তো ধৰা পৰে, যাক আমি এচিম্পটমেটিক হাইপাৰইউৰেচেমিয়া বুলি কওঁ। মানে যেনেকৈ আমি জানো যে ক'ভিড হ'লে বা ক'ভিডৰ মানে ইনফেকশ্যন থাকিলে কেতিয়াবা আপোনাৰ একো লক্ষণ নাথাকিব পাৰে, তেনেদৰে আপোনাৰ ইউৰিক এচিড গাত থাকিলেও এইটো ধৰা বন্ধা নহয় যে আপোনাৰ গাত বিষ হ'ব লাগিব, গাঁঠিত বিষ হ'ব লাগিব, জইণ্ট পেইন হ'ব লাগিব, আপোনাৰ একো নহ'ব পাৰে। এতিয়া যদি আমি ভাবোঁ যে লক্ষণ যদি থাকে, কেনেকুৱা লক্ষণ থাকিব, যে চবতকৈ ইম্পৰ্টেণ্ট হ'ল গাঁঠিৰ বিষ থাকিব। জেনেৰেলি ইউৰিক এচিড হ'লে কোনবিলাক গাঁঠি বিষায় সেইটো বহুত ইম্পৰ্টেণ্ট। হাতৰ গাঁঠিবিলাক সিমান নিবিষায়, মেইনলি তলৰ গাঁঠিবিলাক বিষায়, মানে আঁঠুটো বিষায় বা ভৰিৰ গেৰুৱাৰ ওপৰৰ গাঁঠিটো বিষায় বা ভৰিৰ বুঢ়া আঙুলিটো বিষায়। জেনেৰেলি দেখা গৈছে যে সদায় মানে আমাৰ শৰীৰৰ তলৰ যিবিলাক জইণ্ট থাকে বা গাঁঠি থাকে, সেই গাঁঠিবিলাকৰ বিষ ইউৰিক এচিডৰ কাৰণে হয়। ন' ডাউট আমাৰ এইবিলাক গাঁঠিও বিষাব পাৰে, বাট সেইটো সিমান কমন নহয়। আমাৰ যিকোনো গাঁঠি আক্ৰান্ত কৰিব পাৰে, তেনেকুৱা কোনো কথা নাই। আমাৰ এইটো গাঁঠিটো হ'ব পাৰে, এইটো গাঁঠিটো হ'ব পাৰে, এইটো ইয়াতো হ'ব পাৰে। কিন্তু জেনেৰেলি আমাৰ ইউৰিক এচিড হ'লে ভৰিৰ মানে তলৰ গাঁঠিবিলাক বেছিকৈ বিষা দেখা যায় বা আঁঠুটোত বিষ হোৱা দেখা যায়। আনহাতে যদি আমি ৰুমেটইড আৰ্থ্ৰাইটিছ হয়, যদি বাত বিষ হয়, জেনেৰেলি হাতৰ সৰু সৰু গাঁঠিবিলাকত বা এইবিলাকত পেইন হোৱা দেখা যায়, য'ত ডক্টৰটোৱে পেচেণ্টক চাই পেলাই এটা আইডিয়া কৰিব পাৰে যে পেচেণ্টৰ একচুৱেলি গাঁঠিৰ বিষবিলাক কিহৰ কাৰণে হৈছে। যদিও বা এইটো এটা এভাৰেজ বা এইটো এটা জেনেৰেল ষ্টেটমেণ্ট এটা মই দিছোঁ, কিন্তু এইটো চবৰে ক্ষেত্ৰত এপ্লিকেবল নহয়। মই কৈছোঁ যে সাধাৰণতে। নেক্সট কথাটো হ'ল যে গাঁঠিৰ বিষ বা গাৰ বিষৰ এইবিলাক বিষৰ চিমটমৰ বাহিৰে আৰু এটা বস্তু হয় যদি ইউৰিক এচিড আপোনাৰ বাঢ়ে, সেইটো হৈছে কিডনিত ষ্ট'ন। বহুতে এই বস্তুটো নাজানে যে ইউৰিক এচিড যদি ক্ৰিষ্টেলছবিলাক, ইউৰিক এচিডৰ যিবিলাক মানে সৰু সৰু কণবিলাক যদি গৈ পেলাই কিডনিত জমা লাগে, তাত লাহে লাহে সি ডাঙৰ হৈ পেলাই এটা ষ্ট'নৰ আপোনাৰ সৃষ্টি কৰিব পাৰে, পাথৰৰ সৃষ্টি কৰিব পাৰে, যাক আমি ইউৰিক এচিড ষ্ট'নছ বুলি কওঁ। জেনেৰেলি কিডনি ষ্ট'নবিলাক কেলছিয়াম ফছফেট এনেকুৱা ধৰণৰ ষ্ট'ন হয়, কিন্তু ইউৰিক এচিড ষ্ট'নো পোৱা যায়। আপোনালোকে চালে বা ডেটত আমি চালে গম পাব যে ইউৰিক এচিডৰ কাৰণে ষ্ট'ন হয়। গতিকে আল্টিমেটলি ইউৰিক এচিড যদি বাঢ়ে, আমি মেইনলি দুটা বেমাৰত ভুগোঁ। এটা আৰ্থ্ৰাইটিছ, যে গাউটি আৰ্থ্ৰাইটিছ বুলি কওঁ, য'ত আমাৰ গাঁঠিবিলাক ফুলে, পেইন হয়, আৰু এটা হ'ল য'ত আমাৰ কিডনি ষ্ট'ন হয়। তো এইটো কথা ক'লোঁ। চ' এতিয়া মেইন কথা হ'ল যে আমি কি খাম। বহুতে বহুত কথা কৈছে, মচুৰ দালি খাম, এমুক মানে মচুৰ দালি নাখাওঁ, বিন নাখাওঁ, ৰাজমাহ নাখাওঁ, চয়াবিন নাখাওঁ, তেনেকুৱা কথা নাই। বহুত আপোনালোকে আজি ভিডিঅ'টো চাই গম পাব যে একচুৱেলি বহুত নাখাব লগা বস্তু খাই আছে আৰু কিছুমান খাব পৰা বস্তু আপোনালোকে এভইড কৰি আছে। এতিয়া হ'ল যে মেইন নাখাব লগা বস্তুকেইটা, যিকেইটা একদম ৰেড জ'নত আছে, মানে এইকেইটা বস্তু যিমান পাৰে আপুনি এভইড কৰাটো ভাল। তাৰ ভিতৰত চবতকৈ প্ৰথমে থাকিব ৰেড মিট বা জন্তুৰ পৰা হোৱা যিবিলাক মাংস, আমি এনিমেল মিট বুলি কওঁ, য'ত আপোনাৰ হয়তো মানে আমাৰ যিটো মাটন, ছাগলীৰ মাংস হওক বা আপোনাৰ যিবিলাক বিফ হওক বা পৰ্ক হওক, গাহৰি মাংস হওক, এইবিলাক বস্তু পাৰিলে এভইড কৰিব লাগে। এইবিলাক বস্তুত খুব বেছি পৰিমাণে পিউৰিন বুলি এটা পদাৰ্থ থাকে, যি পিউৰিন আমাৰ দেহত যোৱাৰ পিছত মানে সেইটো বস্তু আমাৰ ইউৰিক এচিডলৈকে ৰূপান্তৰিত হয়। গতিকে কি খাব নালাগে, যে এনিমেল মিট, জন্তুৰ পৰা হোৱা মাংস আমি যিমান পাৰোঁ এভইড কৰিব লাগে। সেইবোৰেও যাৰ অলৰেডি ইউৰিক এচিড হৈছে বা যাৰ হোৱাৰ চান্স থাকে, বা নিজে যদি তেওঁলোকে বাচি থাকিব বিচাৰিছে, লাহে লাহে পৰিমাণটো কমাই দিয়াটো উচিত। যদিও বা গোটেই নোখোৱা হ'ব নালাগে, কিন্তু এটলিষ্ট পৰিমাণটো তেওঁলোকে কমাই দিব পাৰে। সেইটো এটা মেইন কথা। নেক্সট কথা হ'ল কি, বহুতে কি কৰে, বহুত এটা অভ্যাস থাকে যে লিভাৰ খোৱা বা এনেকুৱা, যিটো আমাৰ মানে মুৰ্গীৰ চিকেনে হওক বা লিভাৰ খায়। চ' অৰ্গেন মিট বা আমি অংগ, যিকোনো যদি আমি জন্তু বা চৰাই যদি
যিবিলাক অংগ থাকে লাইক আপোনাৰ মেইনটো হ'ল লিভাৰ আমি লিভাৰ যদি কিছুমান অভ্যাস থাকে লিভাৰ ফ্ৰাই খায় লিভাৰ খাই খুব ভাল পায় লিভাৰত চবতকৈ বেছি পিউৰিন থাকে গতিকে লিভাৰ বা সেনেকুৱা অংগজাতীয় আমি মাংসটো বেলেগ কথা তো মাংসৰ বাহিৰে আমি কেতিয়াবা অংগ কিছুমান খোৱা যায় তো এই অংগৰ ভিতৰত এই লিভাৰটো এনেকুৱা এটা অংগ য'ত আমি পাৰিলে এভইড কৰিব লাগে লিভাৰ খালে ইউৰিক এচিড বহুত বেছি পৰিমাণে বাঢ়ি যায় তো মাংসৰ লগতে এই লিভাৰ জাতীয় বস্তুবিলাক অলপ এভইড কৰিব লাগে মাছৰ ক্ষেত্ৰত ক'ব গ'লে আমি লাকি বিকজ আমি যিখিনি জেগাত থাকোঁ অসমত আমি সাগৰৰ পৰা বহুত দূৰত থাকোঁ জেনেৰেলি আমাৰ যিবিলাক মাছ আমি খাওঁ ফ্ৰেছ ৱাটাৰ মানে ফিছবিলাক যিবিলাক আছে জেনেৰেলি নদীৰ মাছ বা বিলৰ মাছ বা পুখুৰীৰ মাছত জেনেৰেলি ইউৰিক এচিড নাবাঢ়ে এইটো খুব ভাল কথা এটা কিন্তু যিবিলাক সাগৰীয় মাছ আছে আমি যে চি ফুড বুলি কওঁ যিকোনো আমি যদি সাগৰীয় বহুতে ধৰক সাগৰৰ শামুক ক্ৰেব বা মিছা মাছ যিটো আমি প্ৰনছ বুলি কওঁ বা আপোনাৰ চালমন টুনা তো এইবিলাক বস্তু যদি অকণমান বেছিকৈ খোৱা যায় যদি অকণমান ফেটি বা সাগৰীয় মাছবিলাক সাগৰীয় চি ফুড অকণমান বেছি খোৱা যায় তেতিয়া মানে লিমিটতকৈ বেছি অলপ খালে একো নহয় তেতিয়া ইউৰিক এচিড বঢ়াৰ চান্স থাকে কিন্তু লাকিলি আমাৰ ইয়াত সেইবোৰ বস্তু সিমান বেছি পোৱা নাযায় তাৰপিছত যদি আমি কওঁ আৰু কি খাব নালাগে তেতিয়াহ'লে তাৰ ভিতৰত মেইনলি আকৌ এটা বস্তু আহিব যে এলকহল মদ এনেকুৱা এটা বস্তু যে ইউৰিক এচিড মানে থকা মানুহৰ গাঁঠিৰ বিষ আনি দিব পাৰে স্পেচিয়েলি বিয়াৰ বা হুইস্কি এনেকুৱা ধৰণৰ যদি আমি যিবিলাক মানে গ্ৰেইনৰ পৰা ৱাইনৰ কথা কোৱা নাই ৱাইন ফ্ৰুটৰ পৰা বনায় যিবিলাক গ্ৰেইনৰ পৰা বনায় যেনে মানে আপোনাৰ বিয়াৰ হওক হুইস্কি হওক ভদকা হওক এইবিলাক বস্তু যিমান পাৰে এভইড কৰিব লাগে জেনেৰেলি ৱাইনে সিমান নবঢ়ায় কিন্তু এইবিলাক ধৰণৰ মানে লিকাৰ মানে এলকহলৰ কেইবাটাও টাইপ থাকে তো বিয়াৰ স্পেচিয়েলি এভইড কৰিব লাগে আৰু হুইস্কি স্পেচিয়েলি এভইড কৰিব লাগে যিবিলাক লোকে বা যিবিলাক লোকৰ ইউৰিক এচিড বাঢ়ি আছে নেক্সট আহিছে অতিপাত মিঠা বস্তু বহুতে এইটো বস্তু নাজানে যে বেছিভাগ যদি মিঠা বস্তু আমি খাওঁ মিঠা বস্তু বেছিকৈ খোৱাটো খুব বেয়া স্পেচিয়েলি আৰ্টিফিচিয়েল যদি চুইটনাৰ থাকে মানে চেনি থাকে আমি নৰ্মেল ফ্ৰুট খোৱাটো নৰ্মেল ফল খোৱাটো বেয়া নহয় কিন্তু আমি যদি যিবিলাক পেষ্ট্ৰি হওক কেক হওক বা মিঠাই হওক য'ত আৰ্টিফিচিয়েল আমি যিটো আমি চেনি ইউজ কৰোঁ চেনি বা মিঠা বস্তু বেছিকৈ খালে বা আমি ধৰক মেইনলি যিটো আমাৰ আজিকালি গৰমৰ দিনত খুব আমি ক'ল্ড ড্ৰিংকছবিলাক খাওঁ কাৰ্বনেট ড্ৰিংকছ যিবিলাক আমি বুৰবৰণি উঠে তাত বহুত বেছি চেনি থাকে এটা সাধাৰণতে আধা লিটাৰৰ এটা ধৰি আমি ক'ল্ড ড্ৰিংক এটা লওঁ প্ৰায় 22 চামুচমানলৈকে চেনি থাকে তো আল্টিমেটলি চেনিটো খোৱাটো বাকীবিলাক কাৰণ বেয়া ই কেলৰিজ আনিব শকত কৰিব আপোনাক হয়তো আপোনাৰ ফেটছ বঢ়াব আপোনাৰ চুগাৰ হোৱা টেণ্ডেঞ্চি বঢ়াব তাৰ বাহিৰে ইম্পৰ্টেণ্ট কি ই আপোনাৰ ইউৰিক এচিড থকা মানুহবিলাকৰ আল্টিমেটলি ইউৰিক এচিড লেভেলটো বঢ়াই দিব পাৰে গতিকে মিঠা বস্তু বা ক'ল্ড ড্ৰিংকছ এইবিলাক বস্তু এভইড কৰিব লাগে বহুতে এই বস্তুটো নাজানে এতিয়া আহিল যে আমি কি খাব পাৰোঁ বহুতে কিছুমান কনফিউজন ৰাখে আমি ভেজিটেবলছত আহোঁ শাক পাচলিত বহুতে কয় যে বেঙেনা খাব নালাগে ফুলকবি খাব নালাগে বন্ধাকবি খাব নালাগে বা আপুনি পালেং শাক খাব নালাগে তেনেকুৱা কথা একচুৱেলি একো নাই ৰিচাৰ্চত দেখাইছে যদিও বা এনেকুৱা যিবিলাক খাদ্য আছে তাত পিউৰিন পোৱা যায় কিন্তু মানুহৰ দেহত গৈ ই জেনেৰেলি সেই পিউৰিনবিলাকে ইউৰিক এচিড বঢ়াব নোৱাৰে গতিকে এইটো এটা ভুল ধাৰণা বহুতে লৈ থাকে যে এইবিলাক খাব নোৱাৰি সেইবিলাক এটা লিমিট ৰাখি বা এটা নিয়মত মানি এইবিলাক বস্তু একচুৱেলি খাব পাৰি থাইৰয়ড থাকিলে বেলেগ কথা আপুনি বন্ধাকবি খাব নোৱাৰি কিন্তু আমাৰ কিছুমানে যিটো ভাবি আছে যে আমি বন্ধাকবি নাখাওঁ ফুলকবি নাখাওঁ পালেং শাক নাখাওঁ বেঙেনা নাখাওঁ তেনেকুৱা নহয় একচুৱেলি এইবিলাক বস্তু এটা মডাৰেশ্যনত এটা লিমিটত ৰাখি খাব পাৰি নেক্সট আহক যে আমাৰ যিটো আমি কওঁ বুট মগু মাহ জাতীয় বস্তুবিলাক একচুৱেলি এইবিলাকো খাব পাৰি আপুনি মগু খাওক আপুনি বুট খাওক আপুনি ৰাজমাহ খাওক মটৰ খাওক এইবিলাক খাব পাৰি যিবিলাক বস্তু আগতে ভাবিছিল যে মটৰ খালে বহুত বাঢ়ি যায় তেনেকুৱা নহয় মাছৰুম খালে বহুত প্ৰটিন থাকে বাঢ়ি যায় তেনেকুৱা একো নহয় মাছৰুমো খাব পাৰি কাৰণ চাওক কিছুমান মানুহ ধৰক ভেজিটেৰিয়ান হ'ব তেওঁলোকে মাছ মাংস নাখায় তেওঁলোকে প্ৰটিন ক'ৰ পৰা পাব তেওঁলোকেতো কিবা খাব লাগিব ন মাছ মাংস কণী একো নাখায় তো মাছৰুম খাব লাগিব আকৌ ইউৰিক এচিড হোৱা বুলি যদি মাছৰুমটো বন্ধ কৰি দিয়ে তেনেকুৱা নহ'ব তো সেই বস্তু মনত ৰাখিব যে এইবিলাক বস্তু একচুৱেলি খাব পাৰি মাছৰুমো খাব পাৰি চব বস্তু লিমিটত ৰাখি মানে একদম এনেকুৱা নহয় যে নাখামেই তেনেকুৱা নহয় এইবিলাক বস্তু লিমিটত ৰাখি নিশ্চয় খাব পাৰি নেক্সট হ'ল কণী এগ খাব পাৰি কণী খোৱাত কোনো ধৰণৰ প্ৰব্লেম নাই লিমিট ৰাখি কণীটো খাব পাৰি তাত একদম বন্ধ কৰি দিব লাগিব বুলি একো কথা নাই দেন হ'ল মাছ মই কৈছোঁ মাছ আমাৰ এইবিলাক মাছ খাব পাৰি এটা মডাৰেশ্যনত এটা নিয়ম মানে এই মাছবিলাক খাব পাৰি মাংসৰ ভিতৰত চিকেন খাব পাৰি কোনো ধৰণৰ প্ৰব্লেম নাই আমি চৰাইৰ মাংস খাব পাৰি সেইটো এগেইন কৈছোঁ যে লিমিট ৰাখি খাব পাৰি তো বেছিকেলি এইখিনি কথা যে আপুনি বুট মগু মাহ জাতীয় বস্তু একচুৱেলি খাব পাৰি চব্জিবিলাক খাব পাৰি ফ্ৰুটছবিলাক খাব পাৰি কিন্তু ফ্ৰুট জুচবিলাক খাব নালাগে আৰ্টিফিচিয়েলি যিবিলাক আমি ফ্ৰুট জুচ কিনি অনা যায় তাত বহুতখিনি পৰিমাণে তাত আৰ্টিফিচিয়েল প্ৰিজাৰ্ভেটিভ বা আপোনাৰ চেনি মিক্স কৰা থাকে যিটো বস্তুৱে হয়তো আপোনাৰ ইউৰিক এচিড বঢ়াব পাৰে গতিকে আৰ্টিফিচিয়েল ফ্ৰুটছবিলাক পেকেটেড ফ্ৰুট জুচবিলাক খাব নালাগে নেচাৰেলি ভগৱানে যেনেকৈ ফ্ৰুটটো দিছে খাব লাগে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা বহুত বেছি পানী খাব লাগে পানী বেছিকৈ খালে কি হয় আপুনি যিমানেই বেছি আপোনাৰ ইউৰিক এচিড প্ৰডিউচ নহওক কিয় আপোনাৰ গাত যিমান বেছি ইউৰিক এচিড নহওক পেচাবেৰে সেইটো ওলাই যোৱাত সহায় হয় চবতকৈ ইম্পৰ্টেণ্ট কথা নেক্সট এক্সাৰচাইজ কৰিব লাগে এক্সাৰচাইজ কৰিলে দেখা গৈছে ইউৰিক এচিড লেভেলখিনি বহুতখিনি কমি যায়
তাৰপিছত কথাটো চবতকৈ আপুনি ইম্পৰ্টেণ্ট হ'ল যে ভিটামিন চি জাতীয় বস্তু বেছিকৈ খাব লাগে। ভিটামিন চি দেখা গৈছে যিটো ভিটামিন চি বা ভিটামিন চি জাতীয় বস্তু খাই থাকে তেওঁলোকৰ ইউৰিক এচিড লেভেলটো কমি যায়। গতিকে ৰেগুলাৰ আমি যে মই ক'লোঁ যে ফ্ৰুট জুচবিলাক খাব নালাগে, পেকেটে জুচবোৰ খাব নালাগে, আপুনি ঘৰতে নেমু চৰবত কৰি খাওক না, আপুনি মৌচুমী জুচ কৰি খাওক ঘৰতে। তো তেনেকুৱা আপুনি টেঙা ফল যিবিলাক চাইট্ৰাছ ফুড বুলি কয় য'ত খুব বেছি পৰিমাণে ভিটামিন চি পোৱা যায়, লাইক কমলা টেঙা, মৌচুমী টেঙা, এইবিলাক বস্তুত কিৱি ফ্ৰুট এইবিলাকো ভিটামিন চি থাকে। আমাৰ ভিটামিন চি আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাও বঢ়ায়। তো ভিটামিন চি বহুত কাৰণেই ভাল হয়। তো ইউৰিক এচিড কমোৱাতে বহুতখিনি হেল্প কৰে। তো বেছিকেলি এইখিনিয়ে মই গোটেইখিনি ক'লোঁ যে একচুৱেলি কম বেছি পৰিমাণে সকলো ধৰণৰ চব্জি যিয়ে নহওক, পালেং শাক হওক, বেঙেনা হওক, সকলো ধৰণৰ চব্জি বা সকলো ধৰণৰ ফল মূল বা সকলো ধৰণৰ মাহ মগুজাতীয় বস্তু বা চয়াবিন এটা লিমিটত ৰাখি একচুৱেলি খাব পাৰি। তেনেকুৱা নহয় যে আপুনি একদম টাচে নকৰিব, এটা লিমিটত ৰাখি খাব পাৰি। মেইন বস্তুকেইটা মনত ৰাখিব কি বাদ দিব লাগে, যে এনিমেল মিট, জন্তুৰ মাংস, পৰ্ক, বিফ বা মাটন এইবিলাক যিমান পাৰে কম খাব। সাগৰীয় মাছ যিটো আমাৰ ইয়াত পোৱা নাযায়, সাগৰীয় মাছ কমকৈ খাব। থাৰ্ড ইউৰিক এচিড থকা মানুহবিলাকৰ আনহাতে সাগৰীয় মাছৰ কিছুমান ভাল ভাল গুণো আছে, ওমেগা 3 ফেটি এচিডো পোৱা যায়। তো সাগৰীয় চি ফুডবিলাক এভইড কৰিব লাগে। তাৰ বাহিৰে আপোনাৰ কথাটো আহিল যে এলকহল যিমান পাৰে এভইড কৰিব লাগে, এলকহল খাব নালাগে। আৰু অতিপাত মিঠা বা চেনিযুক্ত বস্তু যিবিলাক আৰ্টিফিচিয়েল জুচ বা ক'ল্ড ড্ৰিংকছ এইবিলাক খাব নালাগে, এইকেইটা কথা। তো যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। থেংক ইউ।